হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা ফাল্টু ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত দেই। আজি মানে আমি যাম আপোনালোকক দেখুৱাম, আপোনালোকে গম পাব। আগতীয়াকৈ কৈ দিলে হয়তো আচলতে থাম্বনেইলটো দেখি গম পাবই বাৰু। গতিকে তালৈ গৈ আছোঁ আৰু ওলাই লওঁ আৰু গাটো ধুই লওঁ। এনেকৈতো লেতেৰাকৈ আছোঁ। এইবিলাক আমাৰ ৰাইজবিলাক ওলাই মেলি ৰেডি। ৰাইজবিলাক ওলাই মেলি ৰেডি মানে ট্ৰেইনতে যাম। ট্ৰেইন 8:45 মানত আছে নেকি। ট্ৰেইনত যাম। আচলতে গোগামুখ যাম, হনুমান মন্দিৰ। আজি মঙলবাৰ, সেইটো কাৰণে যাম গোগামুখ আৰু হনুমান মন্দিৰলৈ যাম। মানে অলপ সহায় এখন দিমগৈ। গতিকে ওলাই মেলি লওঁ, গাটো ধুই লওঁ পটাপট। 8:45 ট্ৰেইন আছে, এতিয়া চাগে 8 বাজিবই হ'ল। গতিকে পটাপট ওলাই লওঁ আৰু আমাৰ মুনু ওলাই মেলি ৰেডি। আৰু ন ক'লৈ যোৱা তুমি? ক'লৈ যোৱা? ট্ৰেইনলৈ? ট্ৰেইনলৈ যায় বোলে। ক'লৈ যোৱা? ক'ত ট্ৰেইনলৈ? মন্দিৰলৈ যাওঁ। গতিকে ওলাই লওঁ, গা চা ধুই মেলি মানে ওলাই মেলি ৰেডি। আৰু এইটো দেখিছে নহয় পাৰফিউমটো মাৰি লওঁ দেই অকণমান। গোন্ধটো কিন্তু বিৰাট ধুনীয়া। গুন্ধি চাওক, গুন্ধি চাওক। অঁ চৰি দেই, আপোনালোকেতো গোন্ধটো নাপাব। মই আকৌ ধুনীয়া আৰু এয়া ফাইনেলি পালোহি মৰিধল ষ্টেচন। গতিকে ট্ৰেইনত যাম যে, গতিকে মৰিধল ষ্টেচনত আহিছোঁ। আমাৰ মৰিধল ষ্টেচনটো একেবাৰে সৰু বাৰু। মানে কথাটো হ'ল কি, ট্ৰেইনখন এতিয়া এইটো চাইডৰ পৰা আহিব আৰু ট্ৰেইনখন আমি মানে এতিয়া যাওঁতেহে পাম, ৰখাব ইয়াতে। আৰু অহা যোনখন ট্ৰেইনত ঘূৰি আহিম ন, সেইখন ট্ৰেইন নৰখায় মানে ইয়াত। গতিকে ট্ৰেইন আহিলে ৰখি থাকোঁ আৰু ট্ৰেইন অহালৈকে। নৰখাওঁ আৰু সেয়া আহি গ'ল ট্ৰেইন। ট্ৰেইনত উঠিম আৰু গোগামুখলৈ যাত্ৰা কৰিম। আৰু ট্ৰেইনত উঠি আহি মানে এতিয়া পালোহি আমাৰ ধেমাজি ষ্টেচন, ধেমাজি ৰেল ষ্টেচন। আৰু ট্ৰেইনত মানুহে আজি খুব মানুহ ভিৰেই আছিল। গতিকে বহিবলৈ চান্সটো নাপালোঁ আৰু থিয় হৈ ল'লোঁ। আৰু এয়া আকৌ ট্ৰেইনখন চলিবলৈ ধৰিলে গোগামুখৰ অভিমুখে। গোগামুখ পাবলৈ আৰু বেছি নাই, আৰু 2টামান ষ্টেচন আছে চাগে। জিৰাধল আছে মাজত, আৰু আছে চাগে কিবা ষ্টেচন, মই নাজানো ইমান। আৰু গোগামুখৰ পাই মানে আপোনালোকক একেবাৰে লগ পাম। আৰু ফাইনেলি পালোহি এতিয়া গোগামুখ ৰেল ষ্টেচন। আৰু ইয়াৰ পৰা আমি যাম মন্দিৰ। আৰু ইয়াৰ পৰা মানে বেটেৰী ৰিক্সা লৈ হনুমান মন্দিৰলৈ যাব লাগিব। আৰু 20 টকামান চাগে ভাড়া ল'ব। গতিকে 20 টকামান ভাড়া দি ইয়াৰ পৰা মানে বেটেৰী ৰিক্সা এখন ধৰি হনুমান মন্দিৰলৈ যাব লাগিব। আৰু এতিয়া আমি মানে এইখন বেটেৰী ৰিক্সাতে হনুমান মন্দিৰলৈ যাম। গতিকে এইখন ৰিক্সাতে বহি লওঁ আৰু। আৰু ফাইনেলি এতিয়া আমি পাই গ'লোহি মানে হনুমান মন্দিৰ। আৰু ফাইনেলি পালোহি মানে হনুমান মন্দিৰ ভিতৰলৈ সোমাই যোৱা নাই, যাম আৰু দেখুৱাম আপোনালোকক। এতিয়া হনুমান মন্দিৰ ভিতৰলৈ সোমাই যাম আৰু যোৱা নাই। এতিয়া বাহিৰত কিবা কিবি বজাৰ কৰি আছে মানে। আৰু সোমাই আহি আছোঁ হনুমান মন্দিৰ। মানে ইয়াত অলপ বজাৰ কৰিলোঁ, ঘৰৰ পৰা অলপ বজাৰ কৰা আছিলে মানে। ইয়াত অকল মানে থালিখন ল'লোঁ, কল, ধূপ আৰু চাকি। পৰি আহিছা নেকি? আৰু ইয়াতে মানে বস্তুখিনি উলিয়াই লওঁ। বহুত ডাঙৰ কলি মন্দিৰটো, আগতো এবাৰ আহিছিলোঁ বাৰু। মানে কি ঘৰৰ পৰা অনা বস্তুখিনি মানে এতিয়া উলিয়াই লৈছোঁ থালিত, সজাই মেলি লৈছোঁ আৰু ভিতৰত দিবলৈ। গতিকে মাইনাই উলিয়াই আছে আপেল, কল, কমলা, বগৰী, আঙুৰ, এনেকৈ আৰু অলপ কিবা কিবি চেনিকুটি। ৱাও, কি ধুনীয়া আচলতে জেগাডোখৰ ন, বহুত ধুনীয়া।
ফাইনেলি এতিয়া মানে কি সহায়টো ল'লোঁ আৰু সহায় লৈ পিনি আৰু মানে আপোনালোকে ইয়াৰ পৰা ভিউটো দেখুৱাই দিছোঁ মন্দিৰৰ ওপৰৰ পৰা বা কি ধুনীয়া ভিউ মানে ভিউটো আচলতে বহুত ধুনীয়া হয় আৰু সেৱা চেৱা কৰিলোঁ আৰু তলত মানে ধূপ জ্বলোৱা হেৰিটো আছে তলত ধূপ চুপ জ্বলাব লাগিব ওপৰত মানে অকল সহায়টো দিব পাৰে আৰু সহায় ল'ব পাৰে গতিকে তলত ধূপ চুপ জ্বলাই লওঁ আৰু বহুত ধুনীয়া আচলতে গোগামুখৰ হনুমান মন্দিৰ আপোনালোকে আহিব বহুত ভাল লাগিব আৰু মোৰতো বহুত ভাল লাগিছে আহি পিনি আৰু মই এনেইতো আপোনাৰ হনুমানৰ ভক্তই হয় বাৰু গতিকে মঙলবাৰে আহিছোঁ আৰু তলত এতিয়া ধূপ চুপ জ্বলাই লওঁ আৰু আপোনালোকক এটা মই বস্তু ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকে পাৰিলে নিজে পঢ়ি লওক নহ'লে হ'লেও মই আপোনালোকক কৈ দিছোঁ এয়া চাওক মানে এজন মানুহে পিতৃ জ্বালা প্ৰসাদ আগৰৱালা আৰু তেওঁৰ মাতৃ বিদ্যাৱতী আগৰৱালাৰ পূৰ্ণ স্মৃতিত মানে এই মন্দিৰভাগ আগবঢ়াইছে চাওক এটা মানে কিমান ধুনীয়া কাম কৰিছে তেওঁ মানে গম পাইছেনে যোনে মানে এই মন্দিৰটোলৈ আহে ন তেওঁলোকে মানে মাক বাপেকৰ নাম ল'ব আৰু কিমান পুণ্য হ'ব আত্মাই কিমান পুণ্য সদগতি পাব গতিকে বহুত এটা ভাল কাম কৰিছে সেইটো কাৰণে মানে চেলিউট আৰু পূজা পাতল কৰি এতিয়া মানে আকৌ ঘৰলৈ বুলি ওলালোঁ গতিকে জোতাযোৰ পিন্ধি লওঁ আৰু ঘৰলৈ বুলি ওলালোঁ এয়াই হ'ল আৰু হনুমান মন্দিৰ ৱাও কি ধুনীয়া মানে এটা ভিউ আচলতে বহুত মনটোৱে ভাল হৈ যায় মানে মন্দিৰত সোমোৱাৰ লগে লগে গতিকে এতিয়া জোতা চোতা পিন্ধি লওঁ আৰু জোতাযোৰ ইয়াতে খুলি থৈছিলোঁ আকৌ হনুমান মন্দিৰৰ পৰা ওলাই এখন বেটেৰী ৰিক্সাত বহি আমি ষ্টেচনলৈ বুলি আহিলোঁ আহি এতিয়া আমি ঘৰলৈ আৰু গুচি যাম গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোলৈ ধন্যবাদ আৰু পাৰিলে এটা লাইক কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যোনসকলে নতুনকৈ আহিছে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব আৰু জমনি টাইপৰ ভিডিঅ'বোৰ পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া বাই